ৰঙিলি পমিলি গোটেইখন এনেকুৱা দিম নহয় দে এজনী গালি দে অ' মাই গড মানুহবোৰ একদম পোকৰ নিচিনা লাগিছে হিৰো অলপমান মৰম দিলেহে মানে ভিডিঅ' বনাই অলপ ভাল লাগে গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভালে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুহানি সুনু যেহেতু মিনি ব্লগ দেখি গম পাইছে যে আমাৰ গাঁৱত বল খেল হৈ আছিলে মানে ফুটবল খেল তো আজি ফাইনেল ডে তো আজি আমি ডান্স কৰিম তো ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু চাই কেনেকুৱা পালে জনাব আৰু মই একদমেই পাহৰি থাকিছিলোঁ লগৰজনীয়ে যেতিয়া মোক ক'লে যে ভিডিঅ' নবনাওঁ নেকি আজি তেতিয়া মোৰ মনত পৰিছে মানে কি ক'ব পাহৰি থাকোঁ তো সেয়াই এই আধা আধি ওলাই আছোঁ মানে বৰ এটা মেকআপ কৰা নাই এনেই অলপ কৰিছোঁ তো বলক দেখাওঁগৈ ইটো ৰুমলৈ গৈ মানে ইটো ৰুমত গোটেই হুলস্থুল সেইকাৰণে ভাবিলোঁ ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লোৱা যায় এইফালে তাই ওলাই আছে আৰু এইফালে এয়া বস্তুখিনি য'ত ত'ত পেলাই থৈ দিছোঁ মানে আমি ওলাব লৈছোঁ আৰু মই পিন্ধিম এইযোৰ এই মেখেলাখন এইটো ব্লাউজ আৰু সেই চাদৰখন এইখন চাদৰ ব্লেক চাদৰ ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ টেনটেনা মই ৰেডি খালি অকল ফুটটো লগাবলৈ বাকী আছে বাকী চব ৰেডি এয়া মোৰ খোপাটো আৰু এয়া মোৰ ড্ৰেছ কোলা চাদৰ ৰঙা ব্লাউজ ৰঙা মেখেলা কেনেকুৱা লাগিছে জনাব ফুটটো কিয় লগোৱা নাই জানেনে মানে লগৰজনী ঘৰত ফুট আছে চবে ভাবিছোঁ একেটা চাইজৰে ফুট লগাম তো ভাবিলোঁ তাতে লগামগৈ মই নানিলোঁ মানে তাত এতিয়া শিকিবলৈ যামেই যিহেতু আৰু চবকে মই দেখাই আছোঁ তো দেৰি নকৰি বলক লগৰজনী ঘৰলৈ যাওঁ আৰু তাৰপিছত বাকীখিনিতো দেখিয়ে থাকিব আৰু এইখন লগত লাগিব এখন একদম মেইন মানে আৰু এইখন কি কয় কমেণ্ট কৰি জনাবচোন যদি কোনোবাই জানে এতিয়া দেৰি নকৰি যাওঁ বলক নহ'লে লগৰজনীয়ে মোক আজি দিলে মানে চবেই আহি পালেহি আৰু মোক ৰ'দ পৰিছে আৰু মোক মাতি আছে তো মই জল্দি যাওঁ আৰু তাত চবকে দেখাই আছোঁ মই আহি নোপোৱা কাৰণে এয়া ৰঙিলি পমিলি গোটেইখন কেলে এনেকুৱা লাগিছে অ' আচ্ছা এইবোৰ এতিয়া আমি যাওঁ লগৰজনী ঘৰলৈ তাত অলপ প্ৰেক্টিচ কৰোঁগৈ হাই ৰ'দ এইফালে জীৱই লাঠি কাটি আছে কি বুলি কয় যে কি কিবা ঘটিটো বিচাৰি বুলি কয় সেইটোৱে হৈছে এতিয়া লাঠি কথা পাহৰিয়ে থাকিছিলোঁ এতিয়া আকৌ শিৱই কাটি আছে থেংকছ দে ব্ৰ ইমান হেল্প কৰাৰ কাৰণে বহুত ধন্যবাদ আৰু ফাইনেলি মই লগাই ল'লোঁ ফুট আৰু এইটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ইও যায় মোক চাবলৈ হয়নে চবে নিজকে নিজে জিতি কৰি আছে তোক মেকআপ কোনে কৰি দিলে হাই গৰমি চবে প্ৰেক্টিচ কৰিলোঁ হাতী গৈছে আমাৰ গৰমত হাতী গৈছে এজনে মোক অথনিৰ পৰা গালি দি আছে এনেকুৱা দিম নহয় ডুবা আছে এনেকুৱা দে এজনী গালি দে 1 2 3 start ওপৰত আকৌ भाई मारो मुझे मारो আকৌ তললে তহঁতে সেনেকে কৰ মুখখন দেখাবলৈ মন নাথাকিলে নেদেখালেও হ'ব একো কথা এনেকে ফিনিছ আমি এতিয়া চবেই এবাৰ ৰিহাৰ্চেল কৰি চাওঁ বুলি ভাবিছোঁ আৰু এইজনী শিকি আছে গালি খালে যে এতিয়া আমি এতিয়া এবাৰ শিকি লওঁ তাৰপিছত ফিল্ডত লগ পাম আৰু ডাইৰেক্ট দেই এয়া আমাৰ সহযোগী আৰু এইফালে আমাৰ শিৱই চুচি আছে মানে বাডাল চুচি আছে এয়া আৰু আমি এতিয়া শিকি লওঁ পানী মেইন ভাই পানী মেইন এতিয়া যাওঁ ফিল্ডলৈ তাৰপিছত লগ পাইছোঁ সৰু ছোৱালী আৰু গৈ মানে আমলখি বিচাৰি আছে ইফালে আমাৰ দেৰি হৈছে এইকেইজনী গালি নাখায় কোনে খায় কওকচোন আৰু এইফালে ৰ'দ পৰিছে মই
ডলাখন লৈ লৈছোঁ উপায় নাইকিয়া জল্দি জল্দি যাওঁ আমাৰ বহুত দেৰি কি এটা পালে মোকো লৈ আহিবি এটাও নাপালে বেচেৰীজনী আহি পিনে খাবি দে আৰু ফাইনেলি আমি পালোহি ফিল্ডলৈ আৰু মানুহবোৰ দেখিছেনে এইখিনিতো কমেই আৰু মানুহ আহিবলৈ আছে আমাৰ যোৱাটো যিহেতু অলপমান দেৰি হ'ল তো গৈ পাই আমি ডাইৰেক্ট ডান্সে কৰিলোঁ তো বিশেষ একো নকওঁ আমাৰ ডান্সটো আপোনালোকেও চাব বিচাৰেনে তো বলক সম্পূৰ্ণৰূপে সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটি ঘোষণা যিসকল লোকে জেগাৰ ওচৰৰ পৰা খেলকে উপভোগ কৰিব আপোনালোকে হ্যালো আমি
আৰু এয়া আমাৰ গাঁৱৰ 100 গৰাকী লগ হৈ লেচেৰি বিহু দল। গোটেই সোপা ফটো মাৰি আছে, আমি যাওঁ কাপোৰ খুলিবলৈ। আমি কেবিনেট হেডৰ এয়া জাপি হৈ আছে যিহেতু খালি দিয়া এইটো ধামনি বুলি কওঁ আমি। अरे कहना क्या चाहते हो ইমান ভালো থাকিলে যে ক'লা ৰঙৰ ড্ৰেছটো পৰিধান কৰিছে। আই ন ৱাও হিৰো क्या बोला तूने এই যোৱা অতিথিসকলক সম্বৰ্ধনা জনাব খুজিছোঁ। আজি আমাৰ ফুটবল খেল হৈছে গাঁৱত, একদম বহুত ধুমধামেৰে পতা হৈছে। ওচৰলৈ আছোন। अरे तू जा रही মাথাত লৈ জনাব খুজিছোঁ টুলটুল আমি যাওঁ ঘৰলৈ। তেখেত হৈছে জিলা সম্পাদক মানুহ ধেমাজি জিলাৰ ফুটবল কমিটি। টুলটুল বৰগোহাঁই মই গোটেই এইজনী কালি নাহিলে চৈতানৰ হাত দি মানুহ দেখিছেনে? পুখীৰ নিচিনা লাগিছে। বাইক যদি হিচাপ কৰিব পাৰে দেন কৰক। বহুত ডাঙৰ টৌলৈকে আছে, ইমানে মানুহ আজি। অ' মাই গড। কাৰোবাক বাইক যদি লাগে কণ্টেক্ট কৰিব নাপাহৰিব। টমটম বাইক গাড়ী কি লাগে আজি চব আছে। ঠেলি ঠেলি বিক্ৰী কৰি থৈ আহিমগৈ। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব দেই। জাষ্ট কিডিং গাইজ, জাষ্ট কিডিং। ये देखो लड़कियों का नतीजा, लास्ट में खोलना ही पड़ता है। हाथों লৈ ল'লে হিল ভৰি বাফি। চবে ড্ৰেছ চেঞ্জ কৰিব ঘৰলৈ গুচি গ'ল। এতিয়া মই আহিছোঁ, ড্ৰেছ চেঞ্জ কৰি লওঁ। চাবিটো ক'ত থ'লে জানো, বিচাৰিব লাগিব এতিয়া দেই। চাবিটো বিচাৰি লওঁ ফাৰ্ষ্ট। চাবি বিচাৰিব গৈ পিছত ক'ত সোমালোঁ মই। ফাইনেলি চাবি মিল গয়া। तला खोलते हैं, उसके बाद ड्रेस चेंज करते हैं, उसके बाद जाते हैं फिर। ओके যেতিয়া আমি ওলাই যাওঁ নহয় ক'ৰবালৈ গোটেই মানুহখিনি, আৰু আমাৰ ঘৰটো তেতিয়া কেনেকুৱা হয় চাবলৈ বিচাৰেনে? দেখাইছোঁ ৰ'ব। এয়া মোৰ ৰুমটো বিশেষকৈ এয়া গোটেই বস্তু ইফাল সিফাল। এতিয়া বল খেল চাবলৈ যাওঁ, ড্ৰেছ চেঞ্জ কৰি তাৰপৰা আহি পিনে গোটেই ঘৰ চফা কৰিব লাগিব। অকল কামেই কাম। এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰপিছত লগ পাইছোঁ দেই। ফাইনেলি আমি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। এতিয়া যাওঁ আকৌ বল খেল চাবলৈ। এদাই হ'ল যদিও ঠিক নাই। এয়া আৰু সিহঁতৰ ঘৰটো তলা মাৰি থৈ দিলে মাকে। মোৰ কাপোৰ পিন্ধাই আনিছোঁ। এজনী কেনেকুৱা লাগিছে চাওক, মোৰ কাপোৰ পিন্ধি আহিছে। ক্ষীণ যে তাই শিৱ কাপোৰ গজব বেজতি। ধেমাজি বৰগাঁৱত হৈ গৈছে ট্ৰেফিক জাম। এয়া আমাৰ গাঁৱৰ বোৱাৰী নহয়, একচুৱেলি জীয়ৰী হয়। বোৱাৰী হৈ থাকিলে বেলেগ গাঁৱৰ। আমাক দিছে পাৰ্টি। ঐ দে কয় এটা কলি এইফালে চা। আমাক কিপটো পাই গাড়ী চলাইছে। গাড়ী চলাইছে ইয়াৰ এজনী তাৰ মাতাশ্ৰী। লোকে দিয়া বস্তু ফিৰত পাই কেনেকুৱা সাজে দেই দলুৱে। আৰু আমি ওচৰৰ পৰা চাওঁ বুলি ফিল্ডলৈ আহোঁতে গম পালোঁ যে মামী এজনীয়ে বহুত বেয়াকৈ দুখ পালে। মানে বলটো আহি একদম মুখতে লাগিলে। কিন্তু মামীজনী পিছে পেণ্ডেলৰ ভিতৰতে আছিলে। কেনেকৈ লাগিলে জানো, সেইকাৰণে একদম সাৱধান দেই। কেতিয়া কি হৈ যায় কোনো গমেই নাপায়। বাৰু উলিয়াব দিছিলে দেই গাইজ। এতিয়া লাষ্ট তাই আগতে তাইক দেখিছেই বাৰু, নামঘৰৰ বস্তু আনিব গৈছিলোঁ যে। আৰু যিহেতু দুইটা টিমৰে সমান হৈ আছে, তো এতিয়া হ'ব পেনাল্টি। তো চাওঁ আহক। আৰু বৰ নহ'ব দেই, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। खेलने तो बढ़िया प्रदर्शन रहा उनका। सारे अनुभव यहाँ दिखाते हुए देखिए हेडकट हाई की लिए मॉर्निंग में के पीछे नंबर 7 जर्सी मॉर्निंग एफसी नंबर 7 जर्सी
राजधानी FC कीपर अपनी पोजीशन लेते हुए पकड़ 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 ओ यस टारगेट मैदान में ही पाए दिशा दिखाने आए देखते हैं बढ़िया बढ़िया ধুনীয়া হৈ গৈছে নি খাইলে बढ़िया बढ़िया নিশ্চিত জয়লৈ যাব পাৰি ৰাজধানী FC গ'ল গ'ল এইটো धर धर बढ़िया 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 इधर चला मैं उधर चला जाने कहाँ मैं किधर चला और फिसल गया ये तूने क्या किया আৰু তেখেতক দেখিছেনে একদম নিজৰ লগতে মগন হ'ল আৰু সকলোৱে সহযোগিতাৰ বাবে আমি এই আহিছোঁ সকলোৱে এই অৱস্থা ৰাজধানী এক্সপ্ৰেছ ক্লাবৰ হৈ পাপু দেউৰী সন্মুখলৈ আহিব লাগে পাপু দেউৰী ধন গগৈ গতিকে পুনৰবাৰ ধন গগৈ জয় হাত চাপৰ বজাই দিওঁ বুলি আশা ৰাখিছোঁ এই জেগাতে আমি তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এয়া মৰ্ণিং ক্লাবৰ কেপ্টেইন আমি তেখেতক সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ স্বৰ্গীয় প্ৰণানন্দ শৰ্মাদেৱৰ সুৰনত আগবঢ়াইছে শৰ্মাদেৱে আজিলৈ খতম আৰু দেই ট্ৰেইনো গুচি গ'ল লগৰজনীলৈ ৰখি আছোঁ ফাইনেলি পালোহি ঘৰ আৰু শুইয়ে ল'লোঁ অলপমান বহুত ভাগৰ লাগিছিলে ৰ'দখনত ইমান নাচিছোঁ নাচা ভিডিঅ'টো মানে দাদা এজনক কৰিব দিছিলোঁ বৰ ভালকৈ কৰিয়ে নিদিলে হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু হয়তো ভিডিঅ'খিনি দেখি গম পাইছে যে কোন জিকিলে হ'লেও মই এবাৰ কৈ দিব বিচাৰিছোঁ কোন কোন খেলিছিলে আৰু কোন জিকিলে মৰ্ণিং ক্লাব আৰু ৰাজধানী এক্সপ্ৰেছ জিকিলে পিছে ৰাজধানী এক্সপ্ৰেছে দেই আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব আৰু আপোনালোকে ইমান মোৰ ভিডিঅ' চাই কিন্তু কোনো কমেণ্ট এটাও নকৰে যদি বেয়া লাগে তেতিয়াও ক'ব আৰু যদি ভাল লাগে তেতিয়াও ক'ব মই একো বেয়া নাপাওঁ মানে যদি কিবা ভুল হয় তেতিয়া মই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম কৈতো চাওক এবাৰ অলপমান মৰম দিলেহে মানে ভিডিঅ' বনাই অলপ ভাল লাগে হ'লেও যোনে যোনে মোক মৰম দি আছে বহুত বহুত ধন্যবাদ আৰু যোনে যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই